নমস্কাৰ, মই জ্যোতিষী হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই ডিচেম্বৰ মাহৰ কুম্ভ ৰাশিৰ মাহেকীয়া ৰাশিফলৰ যি ফলদান সেই বিষয়ে ক'বলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত যথেষ্ট ব্যাকুলতা দেখা পোৱা গৈছোঁ। অগ্নিভয়ৰ শংকা আছে, জুইৰ পৰা সাৱধান থাকিব, পিত্ত ৰোগ আহিব পাৰে, কষ্ট হ'ব, কৰ্মত যথেষ্ট বাধা আছে, পাৰিবাৰিক অশান্তি আছে, কিন্তু নতুন কৰ্মত আপোনালোকৰ অগ্ৰসৰ হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত শেষৰ ভাগত উন্নতি আছে, শুভ সংবাদ আহিব পাৰে মাজৰ ভাগত, আধ্যাত্মিক উন্নতি আছে, পদ লাভৰ যোগ আছে। চাকৰিয়ালসকলৰ বাবে এই মাহটোৰ এটা মধ্যম ফল পাব। কৰ্ম আৰু ভূ সম্পত্তিও শেষৰ ফালে লাভ আছে, আনন্দ লাভ আছে। তো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো এটা মিশ্ৰিত ফল প্ৰদান হ'ব। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যদি চন্দ্ৰ পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই পূৰ্ণিমাৰ নিশি পালন কৰিব। তেনে কৰিলে চন্দ্ৰৰ অশুভ দোষ খণ্ডন হ'ব। আৰু যিসকল জাতক জাতিকাৰ শনিৰ চাৰে চাতি চলি আছে, সেইসকল জাতক জাতিকাই যদি অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেনে কৰিলে শনিৰ যি অশুভ দোষ সেই দোষৰ পৰা খণ্ডন হ'ব। ধন্যবাদ। এই আছিলে আজিৰ ডিচেম্বৰ মাহৰ ৰাশিফল। এতিয়া মই জ্যোতিষী হেমন্ত কাশ্যপে এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফলৰ পৰা বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক। ধন্যবাদ।